ৰীতা আহিছিলে ৰীতাই কৈছে এদিনকে অৰুণাচলত পুনৰ আহিব বোলে সবজি বুটলিবৰ কাৰণে আহিব হেনো কি সবজি তোমাৰ পছন্দ হ'ল ইয়াত মোৰ ইয়াত ঢেকিয়া কল ভালনে বাইদেউ নমস্কাৰ বন্ধুসকল অনুপমান কাকপথাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু খুব সুন্দৰকৈ আচলতে চামখেৰ ৰিজৰ্টত আছোঁ এইফালে মই চামখেৰ ৰিজৰ্টৰ আচলতে আহিলোঁ অৰুণাচল চামখেৰ ৰিজৰ্ট সোমালোঁ আৰু 7 কিলো ৰিজৰ্টত সোমালোঁ 7 km এফালে টুংটাও ৰিজৰ্টত সোমালোঁ এটাইকেইখন ৰিজৰ্ট আচলতে খুব এটা সুন্দৰ আচলতে ধুনীয়া এটা সেউজীয়া পৰিৱেশ আছে এফালে খুব সুন্দৰকৈ পানীবিলাক জিৰিকৈ বৈ আছে আৰু এফালে খুব সুন্দৰকৈ আচলতে এটা সেউজীয়া পৰিৱেশ আপোনালোকে আহিব কেতিয়াবা আহি ইয়াত আপোনালোকে গা ধুব সুবিধা আছে এই নদীখনত আপোনালোকে গা ধুব পাৰে খুব সুন্দৰ এটা পৰিৱেশ আচলতে আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ইয়ালৈ আহিব আপোনালোকে নিশ্চয় ভাল পাব আৰু এইফালে খুব সুন্দৰকৈ আহি পালোঁ অৰুণাচলত থকা টুংটাও ৰিজৰ্ট আৰু এই টুংটাও ৰিজৰ্টত এয়া হৈছে সেউজীয়া পৰিৱেশ খুব এটা ধুনীয়া পৰিৱেশ আৰু এইফালে চিকটি খুটি গম পালোঁ যে এজন মানুহৰ এণ্ট্ৰি ফিজ ইয়াত 50 টকা আপোনালোকে যদি ইয়াত সোমাব বিচাৰে তেতিয়া 50 টকা দি সোমাব লাগিব খুব সুন্দৰকৈ আহি আছোঁ চামখেৰ ৰিজৰ্ট সুন্দৰকৈ আহি পালোঁ চামখেৰ ৰিজৰ্ট আৰু এইফালে খুব সুন্দৰকৈ এতিয়া সোমাই যাম পৰিৱেশটো কেনেকুৱা কি চামখেৰ ৰিজৰ্টত কিমান ধুনীয়া ধুনীয়া ফেচিলিটি আছে কি আছে দেখিব পৰাকৈ অকণমান দেখাই দিবৰ কাৰণে চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে এইফালে খুব সুন্দৰকৈ বন্ধই গৈ আছে এইফালে খুব সুন্দৰকৈ নদীখন জিৰিকৈ বৈ আছে ইয়াতে গা ধুব পাৰে এতিয়া ঠাণ্ডা দিন কাৰণে এতিয়া মানুহ অহাটো অলপমান হেঙা হ'ল ফালে হৈছে এইটো হাতী ৰখা ঘৰ এইটো খুব সুন্দৰকৈ আচলতে আজি সৰু আহিলে আমাৰ ইয়াত ফুৰিবৰ কাৰণে আহিলোঁ একেলগতে আহিলোঁ আজি কোন হয় এজনী কমেণ্ট কৰি জনাবিচোন কোন হয় এজনী এইফালে চামখেৰ ৰিজৰ্ট অকণমান দলংখন প্ৰথমে দেখাই দিছোঁ প্ৰথমে দলংখন পাব তাৰপিছত এইফালে সৰু সুৰা ঘৰবিলাক আছে ইয়াত আপোনালোকে বহি আচলতে নদীৰ কাষতে বহি আপোনালোকে ইয়াত চাওমিন টাওমিন বিভিন্ন ধৰণৰ খোৱা সামগ্ৰীবিলাক পায় এইবিলাক খাই আপোনালোকে ইয়াত ফূৰ্তি কৰিব পাৰে ফূৰ্তি কৰি মেলি যেতিয়া গৰম উঠিব তেতিয়া অকণমান এই নদীখনতে গা ধুব পাৰে গা ধুই মেলি এফালে খুব সুন্দৰকৈ আচলতে ৰীতামণি আহিলে আজি ৰীতামণি আহিলে আমাৰ সৈতে এইফালে কিবা এটা কৈ দিয়া কেনেকুৱা লাগিছে ইয়াত আহি কেনেকুৱা অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে আহিব আপোনালোকেও সঁচাকৈ আহিব আহিবিলাক অলপ পৰিৱেশটো পুনৰ অকণমান দেখাই দিবৰ কাৰণে চেষ্টা কৰিম খুব সুন্দৰকৈ দেখাই আছোঁ পৰিৱেশটো এইফালে খুব সুন্দৰকৈ আছে ঘৰকেইটা চাংঘৰ হয় আৰু এইফালে এখন নদী আহিছে দুফালে দুখন নদী লগ খাইছে ইয়াতে লগ খাইছে অকণমান মানে পানীত নামি চাম কিমান ঠাণ্ডা পানী বাপৰে বহুত ঠাণ্ডা পানী হয় মুখখন অলপ তিয়াই ল'লোঁ বহুত ভাল চফা পানী একদম বিৰাট ক্লিয়াৰ পানী হয় আৰু এইফালে বন্ধুহঁতে খুব সুন্দৰকৈ আচলতে দলংখনৰ ওপৰত উঠি আছে আৰু এইফালে খুব সুন্দৰকৈ আচলতে পৰিৱেশটো একদম খুব এটা সেউজীয়া পৰিৱেশ এইফালে যদি মই দেখুৱাওঁ এই কেবিনটো হৈছে এইটো এটা কেবিন হয় ইয়াত 4জন মানুহে আচলতে খুব সুন্দৰকৈ বহি কিনি ইয়াত অৰ্ডাৰ কৰি বিভিন্ন আচলতে খোৱা খানাটো ফাৰ্ষ্ট আমি প্ৰথমে খানাটো খাই লওঁ আজি আমি টোপোলা ভাত খাম ইমান দূৰত আমি ফুৰিব আহিছোঁ সেইটো কাৰণে আমি টোপোলা ভাতটো আমাৰ বহুত প্ৰিয় আচলতে এই পৰিৱেশটো অকণমান দেখাই দিছোঁ এইফালে খুব ইয়াৰ পৰা ওলাই গৈছোঁ খুব এটা সুন্দৰ পৰিৱেশ আচলতে ইয়াত আহি চালোঁ আৰু দেখিলোঁ ফটো মাৰিলোঁ ইয়াত খোৱা বোৱা কৰিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু এইফালে ফুৰিবৰ কাৰণে গৈ আছোঁ এইফালে এইফালে নাৰিকল গছ ৰীতা আহিছিলে ৰীতাই কৈছে এদিনকে অৰুণাচলত পুনৰ আহিব বোলে সবজি বুটলিবৰ কাৰণে আহিব হেনো কি সবজি তোমাৰ পছন্দ হ'ল ইয়াত মোৰ ইয়াত ঢেকিয়া কলডিল আৰু কলপাত বিলাকো ভাল লাগিলে হয় আৰু কচু দেখিলোঁ তোমাক কি ভাল লাগিলে মোক কলডিল ভাল লাগিলে আৰু কলপাত আৰু ঠিক আছে এতিয়া গৈ আছোঁ খুব সুন্দৰকৈ এতিয়া গাড়ী চাড়ী ষ্টাৰ্ট কৰিলে বন্ধুৱে আৰু